যোৱা শুকুৰবাৰে স্বেচ্ছাসেৱী সংস্থা ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিয়ে 15জন আহতজনক খাদ্য বিতৰণ কৰি অভাৱগ্ৰস্ত ব্যক্তিক সহায় কৰাৰ আন্তৰিক পদক্ষেপ গ্ৰহণ কৰে। এই প্ৰচেষ্টা আছিল সমাজৰ কম সৌভাগ্যৱানসকলক উন্নীত আৰু সহায় কৰাৰ বাবে তেওঁলোকৰ চলি থকা অভিযানৰ অংশ। প্ৰতিজন ব্যক্তিয়ে যাতে পুষ্টিকৰ আহাৰ লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি অতি সাৱধানে আয়োজন কৰা হয় এই অনুষ্ঠান। স্বেচ্ছাসেৱকসকলে খাদ্য প্ৰস্তুত আৰু বিতৰণৰ বাবে অক্লান্তভাৱে কাম কৰিছিল। দয়া আৰু উদাৰতাৰ মনোভাৱক মূৰ্ত কৰি তুলিছিল। তেওঁলোকৰ সমৰ্পণে আহতজনক তাৎক্ষণিক সকাহ দিয়াই নহয়, আশা আৰু সান্তনাও কঢ়িয়াই আনিছিল। কেৱল ভোকাতুৰক খুৱাই দিয়াৰ বাহিৰেও এই পদক্ষেপে পৰিৱৰ্তন আনিবলৈ সামূহিক প্ৰচেষ্টাৰ শক্তিৰ সোঁৱৰণি হিচাপে কাম কৰিছিল। ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ সদস্যসকলে বিশ্বাস কৰে যে সৰু সৰু দয়াৰ কাৰ্যই ইতিবাচক পৰিৱৰ্তনৰ ঢৌ সৃষ্টি কৰিব পাৰে, আনক আগবাঢ়ি যাবলৈ আৰু সমাজ কল্যাণত অৰিহণা যোগাবলৈ উৎসাহিত কৰিব পাৰে। এনে দয়ালু ইংগিতৰ জৰিয়তে সংস্থাটোৱে সম্প্ৰদায়সমূহক অনুপ্ৰাণিত আৰু উন্নীত কৰি ৰাখিছে, অধিক অন্তৰ্ভুক্ত আৰু যত্নশীল সমাজ গঢ়ি তোলাত সহানুভূতি আৰু সেৱাৰ গুৰুত্বক আৰু অধিক শক্তিশালী কৰি তুলিছে।